নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে 4500 পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাটঅফ সম্পৰ্কে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে 4500 পদত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আবেদন কৰিছিল সেই সকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো বনাব বিচাৰিছো অৰ্থাৎ 4500 পদত কিমান কাটঅফ যাব বা কিমানলৈকে নমাৰ সম্ভাৱনা আছে কিমান পাৰ্চেণ্ট থাকিলে আপুনি 4500 নিযুক্তি পোৱাৰ সম্ভাৱনা আছে সেইটো বিষয়ে আলোচনা কৰিম যেহেতু বহু সংখ্যক প্ৰাৰ্থীয়ে 4500 কাটঅফ সম্পৰ্কে ভিডিঅ' বনাবলৈ কৈ আছে আৰু তেওঁলোকৰ ৰিকুৱেষ্টৰ প্ৰতি লক্ষ্য ৰাখি 4500 কাটঅফ সম্পৰ্কে কিছু সামগ্ৰিক বিশ্লেষণ আগবঢ়াম কোনখন ডিস্ট্ৰিক্টত কিমান কাটঅফ যায় বা কিমানলৈকে নামিব সেইটো আমি এতিয়া বৰ্তমান কাটঅফটো আমি বিশ্লেষণ নকৰো কাৰণ 5500 পদত কিমান কাটঅফলৈকে নামে হেতুৰ ওপৰত ডিপেন্ড কৰি আমি পৰৱৰ্তী পৰ্যায়ত 4500 পদৰ কাৰণে কাটঅফ ভিডিঅ' আমি বনাম কাৰণ এতিয়া 4500 কাৰণে কাটঅফ ভিডিঅ' বনোৱাটো কঠিন হ'ব কাৰণ 5500 মেৰিট লিষ্ট এতিয়ালৈকে ওলোৱা নাই আৰু যেহেতু ওলোৱা নাই কিমান কোনখন ডিস্ট্ৰিক্টত কিমান কাটঅফ যায় বা কিমানলৈকে নামি আহে ওভাৰঅল সেইটো আমি চাব লাগিব গতিকে যিসকল সন্মানীয় প্ৰাৰ্থীয়ে 4500 কাৰণে কাটঅফৰ ভিডিঅ' বনাব দি আছে সেইসকলক জনাব বিচাৰিছো যে আপোনালোকে কিছুদিন অপেক্ষা কৰক আমি বিশ্লেষণ কৰিম বা আমি চাই আছো কিমান কাটঅফ যায় কিন্তু 5500 এইবাৰ কিছু কাটঅফ যাব বুলি আমি আগৰ ভিডিঅ'বিলাকত কৈছোৱে কাৰণ বহুত সংখ্যক প্ৰাৰ্থীৰে মাৰ্ক আছে টেটত আৰু টেটত মাৰ্ক থকা প্ৰাৰ্থীসকলে যেহেতু এইবাৰ নিযুক্তি পাব গতিকে কিমানলৈকে কাটঅফ নামে সেইটো আমি চাব লাগিব ইতিমধ্যে আমি যিখিনি কাটঅফ দিছো সেইখিনি হয়তো আপোনালোকে চাইছে আৰু তেনেকুৱা ভিডিঅ' চাই কিনে আপোনালোকে হয়তো পৰৱৰ্তী 4500 কাৰণে ভিডিঅ' বনাব দি আছে আশা কৰিম আপোনালোকে আগৰ ভিডিঅ'বিলাক যথেষ্ট উপকৃত হৈছে আৰু 4500ত ক'বলৈ গ'লে কাটঅফ কিমান যায় বা কিমানলৈকে নামি আহে সেইটো এতিয়া ক'ব নোৱাৰি কাৰণ 5500ৰ যিখিনি কাটঅফ আমি চাব লাগিব তাৰপিছত যেহেতু সিটেট 3টা 4টা আমাৰ দিয়া এক্সাম দিয়া প্ৰাৰ্থীসকলেও 4500ত আবেদন কৰিছে তদুপৰি 5500ত যি 10000 প্ৰাৰ্থীক ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে ইয়াৰে যিসকল প্ৰাৰ্থী ৰৈ যাব তেওঁলোকে পুনৰ নিশ্চয় 4500ত মানে কি ক'ব গেডাৰিং কৰিব গতিকে এইফালৰ পৰা সিটেটৰ প্ৰাৰ্থীসকল থাকিল বা যিসকলক ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মতা নাই তেওঁলোকৰ সেই সংখ্যক প্ৰাৰ্থীসকলো সোমাই থাকিব 4500ত গতিকে এনেকৈ আমি চাই আছো প্ৰাৰ্থীসকলৰ বিষয়বস্তুবিলাক যে তেওঁলোকৰ কাটঅফ কিমান যায় 5500 আৰু আপোনালোকে এটা কাম কৰিব যে 4500ৰ কাৰণে আপোনাৰ কাটঅফ কিমান আছে সেইখিনি কমেণ্ট বক্সত কমেণ্ট কৰিব তেতিয়া আমি এটা অনুমানিক ধাৰণা কৰিব পাৰিম কিন্তু 5500ত কাটঅফ কিন্তু যথেষ্ট যাব কাৰণ এইবাৰ হৈছে প্ৰথম নিযুক্তি প্ৰক্ৰিয়া এটা নতুন সিস্টেম কাৰণ আগৰ যেটো ৰিক্ৰুটমেণ্ট সিস্টেম আছিল সেইটো সম্পূৰ্ণ বেলেগ হৈ গ'ল এইবাৰ সেইটোৰ আগতে আছিল একাডেমিকত যাৰ মাৰ্ক বেছি আছিল তেওঁলোকে চাকৰিটো পাবলৈ সক্ষম হৈছে এইবাৰ যিসকল প্ৰাৰ্থীৰ টেটৰ মাৰ্ক বেছি সেইসকল প্ৰাৰ্থী এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব অৰ্থাৎ একাডেমিকত যদি বহুত বেছি ভাল কিন্তু টেটত মাৰ্ক কম তেওঁলোক কিন্তু বঞ্চিত হোৱাৰ যথেষ্ট চান্স আছে তাৰ লগে লগে টেটত যিসকল প্ৰাৰ্থী মাৰ্ক ভাল সেইসকলে চাকৰি পাবলৈ সক্ষম হ'ব 4500ত কিন্তু 5500ত নোপোৱাসকলে পাব আৰু যিসকল প্ৰাৰ্থী ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন গৈ কিনে নিযুক্তিৰ পৰা বঞ্চিত হয় 5500 তেওঁলোকে নিশ্চয় 4500ত আবেদন কৰিছে আৰু তেওঁলোকে 4500ত পাবলৈ সক্ষম হ'ব আৰু যিসকলক মতা নাই তেওঁলোকেও কিন্তু 4500ত পাবলৈ সক্ষম হ'ব কিন্তু কাটঅফ কিমান যাব সেইটো আপোনালোকক আমি এতিয়াই সামগ্ৰিক বিশ্লেষণটো নকওঁ বা ভিডিঅ'টো তেনেকৈ অসুবিধা হয় পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক নিশ্চয় দিম অৰ্থাৎ 5500ৰ ফাইনেলি যিখন কাটঅফৰ মানে কি লিষ্ট ওলাব অৰ্থাৎ ফাইনেলি যিসকল প্ৰাৰ্থী নিযুক্তি পাব চিলেকশ্যন হ'ব তেওঁলোকৰ কাটঅফটো চাব লাগিব আমি চোৱাৰ পিছত আমি এটা সামগ্ৰিক বিশ্লেষণ আপোনালোকক আগবঢ়াম তাৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নিশ্চয় আপোনালোকক আগবঢ়াম এইখিনিয়ে আজি ধন্যবাদ